ভিউটো বহুত মজা লাগিছে আপা তো আৰু মই আপোনাক দেখাই আছোঁ অলপ উঠাই পিনে দেখাই আছোঁ এইফালে চাওক আৰু এতিয়া আছোঁ বাইপাছত কাৰণ তিনিচুকীয়া বাইপাছত আছোঁ আৰু ক'ত গৈ আছোঁ আপোনালোকেতো গম পাইছে অলৰেডি থাম্বনেইল টাইটেল চাই মেলি অলৰেডি গম পাইছে আৰু অলপ দেৰি হ'ল যাওঁতে আৰু এইফালে দেখি পাইছে বাইকখন ৰখি আছে মানে আমি দুটা আছোঁ আৰু দুটা আহি আছে এটি ক'ত থাকিলে জানো সেইটো কাৰণে ৰখি আছোঁ তো দুটা আহি আছে আমি চাৰিটা গৈ আছোঁ আজি অৰুণাচল তো অলপ দেৰি হ'ল লেটে হৈ গ'ল আৰু বতৰটো ইমান ভাল কৰা নাই তো বৰষুণ নিদিলে হৈছে আৰু তো দেখা যায় কি হয় আৰু বাইপাছত অলপ গাড়ী চলি আছে সেইটো কাৰণে অলপ মাতটো নাহিব পাৰে তো ভিডিঅ'টো চাই থাকিব শেষলৈকে আৰু আজি যিহেতু 26 জানুৱাৰী হয় আৰু গণতন্ত্ৰ দিৱস সকলোকে গণতন্ত্ৰ দিৱসৰ বহুত বহুত শুভেচ্ছা থাকিল আৰু ভিডিঅ'টো চাই থাকিব শেষলৈকে তো বলক Jui biopa Taji mongahore morome usi Jui jui rol matusa ফাইনেল ঢলাতে পিছ পাই গ'লোহি আৰু বহুত যাব লাগিব কিন্তু বতৰ খুবেই বেয়া অলপ তিতিলোঁ আৰু চুলি চাওক হেলমেট পিন্ধি চুলি একদম অৱস্থা নাই তো একো নাই গৈ আছোঁ আৰু অলপ ভিউ দেখাই দিছোঁ ঢলাতে ব্ৰিজৰ চাই লওক আৰু অলপ চিনেমেটিক শ্বট দেখাই দিছোঁ তাৰপিছত ওলাই যাম আৰু সিহঁতি অকণমান থাকি অহাৰ কাৰণে অলপ টাইম লেট হ'ল তো সেইটো কাৰণে একো নাই গৈ আছোঁ আৰু বৰষুণটো মাজে মাজে দিয়াৰ কাৰণে ৰখি যাবলগীয়া হৈছে তো একো নাই চাই থাকক ভিডিঅ'টো আৰু গৈ আছোঁ Namise orokanonda Akaho dekho Harudi jona Namise orokanonda Ahe bana hai ghumoti ahi barati Khopuro keroi Thake bara thake khauro re thol tumi চ' গাইজ ফাইনেলি আমি গেট পাই গ'লোহি আৰু এতিয়া আমি গেট পাছ বনাবলৈ ফাৰ্ষ্ট তাৰপাছতে আমি এণ্ট্ৰি হ'ব পাৰিম চ' ফাৰ্ষ্ট গেট পাছটো বনাই লওঁ তাৰপিছত আপোনাক দেখাই আছোঁ চাই থাকক আৰু গাইজ ইয়াৰ পৰা ৰয়িং আছে 23 কিলোমিটাৰ আৰু মাইডিয়া আছে 78 আমি ৰয়িঙে যাম আৰু ফাৰ্ষ্ট ইয়াত আপোনাৰ অলপ আগতে সেই গাড়ীখন ৰখি আছে এডোখৰতে গেট পাছটো বনাব লাগে আৰু ইয়াত আহি দেখাব লাগে আৰু এইটো আমাৰ গেট পাছ বনি গ'ল আমি 4জন আছোঁ আৰু আমাৰ লৈছে 200 এজনৰ 50কে লৈছে আৰু টোটেল 200 আৰু এতিয়া আমি এণ্ট্ৰি হৈ গ'লোঁ আৰু গাইজ আৰু 3 কিলোমিটাৰ আছে ৰয়িং পাবৰ কাৰণে আৰু চাওক নাজাৰা চাওক আৰু পূৰা পাহাৰ মজা লাগিছে মানে বম নাজাৰা মানে ভিউটো বহুত ধুনীয়া হৈছে তো আমি এইখন আপোনাৰ আগফালে গেটখন আছে এই গেটখন পাৰ হ'লে ৰয়িং পাই গ'লোঁ আৰু তো চাই থাকক ভিডিঅ'টো চ' গাইজ টাউন পাই গ'লোঁ ৰয়িং আৰু কিবা এটা খাবৰ কাৰণে গৈ আছোঁ তো চাওঁ ক'ত কি পাওঁ কিবা এটা খাবৰ কাৰণে তাৰপিছত অলপ আগত যাম তো এইফালে পাপু আছে আপু আৰু এইফালে পিছাল দুটা আহি আছে ময়ো ফাৰ্ষ্ট টাইম হয় আৰু আমি চাৰিটা আহি আছিলোঁ পিছফাল দুটা আহি আছে লগত তো এতিয়া চাওঁ কি পাওঁ খাবৰ কাৰণে মানে বহুত ভোক লাগিছে আৰু কেইটা বাজিলে বাৰু এতিয়া তোমাৰ ৰখিবা টাইমটো এটামান বাজিলে নেকি 1:25 1:25 তো দেখা যায় এতিয়া খাবৰ কাৰণে কি পাওঁ চ' গাইজ আমি ৰুটি লৈ ল'লোঁ ভাত খোৱাই প্লেন আছিলে বাট বাকীকেইটাই ক'লে হেনো ভাত খালে পেটটো গধুৰ ওলায় বাইক চলাব নোৱাৰিব হেনো চ' সেইটো কাৰণে ৰুটিকে লৈ ল'লোঁ কাৰণ অকলে ভাত খাবলৈ মন নাযায় আৰু লগত আমাৰ আহি গ'ল মাটন তো এনেকৈ আৰু ৰুটি খাই মেলি ওলাই যাওঁ যিহেতু বতৰটো ঠাণ্ডা বতৰ তো সেইটো কাৰণে ৰুটিয়ে বেষ্ট
চ' আমি খাই মেলি ওলাই গ'লোঁ আৰু ইয়াৰ পৰা অলপ গ'লেই আমি ব্ৰিজখন পাই যাম। তো দেখাই আছোঁ মই, আৰু ইয়াৰ পৰা ভিউটো কি মজা লাগিছে চাওক না। তো মানে পাহাৰখনৰ ওপৰলৈ যাবলৈ মন গৈছে, কাৰণ আজি যিহেতু নোৱাৰিম। তো নেক্সট যেতিয়া ৰাইডত আহিম তো আই থিংক যিমানখিনি পাৰোঁ আগলৈ যাব চেষ্টা কৰিম। আজি যিহেতু ৰয়িঙলৈ আহিছোঁ তো ইয়াতকৈ আগ নাবাঢ়োঁ, আৰু চাই থাকক। খনি বুকুৰে শুৱনি এন্ধাৰ হ'ব নোৱাৰো মুচি দিব নোখোজো এন্ধাৰ হ'ব নোৱাৰো মুচি চ' গাইজ ব্ৰিজখন পাই গ'লোঁ, চাওক কি মজা, মানে কি ক'ম আৰু এইবিলাক পাহাৰ চাওক, মানে বহুত মজা লাগিছে। মানে ভিউটো বহুত মজা লাগিছে ইয়াৰ পৰা। তো আৰু মই আপোনাক দেখাই আছোঁ, অলপ উঠাই পিনে দেখাই আছোঁ। এইফালে চাওক, মজা আছে বুম। আৰু অলপ আগত চেষ্টা কৰিম আৰু অকণ আগত যাবলৈ। এইফালে দ্বীপ আছে, তো নদীৰ পৰা ফটো মাত ব্যস্ত সেইকেইটা। পানী হ'লে বহুত মজা লাগিব। চ' এতিয়া পানী নাই যিহেতু, সেইটো কাৰণে পূৰা মানে অকল হিল হৈ আছে। চ' আপুনি দেখা পাব পূৰা পানী নাই আৰু পূৰা হিল হৈ আছে। কিন্তু এইফালে যিটো ভিউ দেখা পাইছে এইফালে একদম পাহাৰটো মানে মস্ত লাগিছে। আজি যিহেতু মানে ডাৱৰীয়া বতৰ, চ' সেইটো কাৰণে মানে অলপ কুঁৱলী দেখা পাব, মানে ফৰকাল নাই যিহেতু ডাৱৰীয়া বতৰ। এইফালে পূৰা মানে খাপ পূৰা পাহাৰ আছে, মানে আহি মজা লাগিছে ভিউটো। তো আৰু অলপ আগত যাব চেষ্টা কৰিম, বেছি দেৰি নকৰোঁ, কাৰণ বৰষুণ দিয়া চান্সটো বহুত বেছি আছে। চ' সেইটো কাৰণে বেছি দেৰি নকৰোঁ, আৰু চব আগলৈ গৈ চাম আৰু ঘূৰি দিব লাগিব। তো যিহেতু টাইমো বহুত কম হৈ আহিছে। আমি অকণমান আগলৈ আহি গ'লোঁ, আৰু আগত বোলে লেক এটা আছে। চ' লেকটো চাই আহোঁগৈ, লেকটো চাই মেলি আমি ঘূৰি যাম ইয়াৰ পৰা। চ' অলপ আগত গ'লেই লেকটো পাই যাম, আৰু লেকটো চাই মেলি আমি ঘূৰি দিম। তো চাই থাকক ভিডিঅ'টো, লেকটো চাই আহোঁ। মোৰ মনৰ বতৰা পঠিয়ালো তোমালে, তুমি আদৰি ল'বা পাৰো বতৰা কি যে বুকু ভৰা মোৰে মন বননিত তুলিলে চ' গাইছ, এইফালে ওপৰলৈ উঠিবলৈ ইয়াত লিখা আছে ৱেলকাম টু চেলি লেক, আৰু লেক নাম চেলি লেক হয়। আৰু ওপৰলৈ এনেকৈ উঠি যাব লাগিব, ওপৰলৈ মানে পূৰা ওপৰলৈ যাবলগীয়া হয়। তো এনেকৈ ওপৰলৈ উঠি গৈ আছোঁ, তো চাই থাকক ভিডিঅ'টো। তুমি চ' গাইছ, ইয়াত এটা ভিউ পইণ্ট আছে, আৰু এইটো লেক হয়, দেখাই আছোঁ আপোনালোক। চ' ইয়াত লেক এটা আছে, ইয়াত বুটিং কৰি পোৱা যাব ন? এই কৰি আছে এইফালে বুটিং কৰিব পৰা যায়। আৰু লেকটোৰ নামটো হ'ল চেলি লেক ন? এইটো চেলি লেক হয়। আৰু ওপৰত এটা ভিউ পইণ্ট আছে, য'ত দেখাব পাব ধুনীয়াকৈ জেগাটো। ওপৰলৈ গৈ আছোঁ, তো ফাৰ্ষ্ট চাই আছোঁ অলপ নাজাৰাটো, তো অলপ চাই লওক, তাৰপিছত ওপৰত গৈ পিনি ভিউ পইণ্টৰ পৰা দেখাম কেনেকুৱা কি। চ' নেক্সট ওপৰলৈ গৈ আছোঁ, ওপৰত ভিউ পইণ্ট এটা আছে, চাওঁ ক'ত আছে। আৰু আই থিংক বহুত ওপৰত উঠিব লাগিব নেকি, কাৰণ এইফালে দেখা পোৱা গৈছে ওপৰত উঠিব লাগিব। জেগাটো বহুত মজা লাগিছে, কাৰণ নেচাৰেল প্লেচ গম পায় চবে, বিশেষনো কি ক'ম। চ' ওপৰত গৈ লওঁ, আৰু ইয়াত লিখা আছে ভিউ পইণ্ট লিখা আছে। চ' ওপৰত লিখা আছে ভিউ পইণ্ট। তো আমি গোটেইকেইটা উঠি গৈ আছোঁ ওপৰত, তো দেখা যায় কি আছে ওপৰৰ পৰা, মানে কেনেকুৱা দেখা পোৱা যায় ভিউটো। বহুত উঠিলোঁ, ভিউটো কেনেকুৱা এটা দেখা পাওঁ ইয়াৰ পৰা। অ' ভাই, আৰু উঠি পাৰিম নি ওপৰলৈ? আই থিংক আৰু যাব পাৰিম নেকি? আৰুতো পাৰিবা, তাততো মানুহ ধেৰ লেকছে কি সেইটোৱে মেইন পইণ্ট আকৌ, সেইটোলৈ যাব লাগিব হা আকৌ, এতিয়া দেখি পোৱা যাব। তো আৰু ওপৰত যাব লাগিব, চ' ইয়াৰ পৰা মেইন নাজাৰা দেখা পোৱা যাব। চ' এইটোৱে ভিউ পইণ্ট, ইয়াৰ পৰা মানে জাষ্ট নদীখন দেখা পোৱা যায়, আৰু অকণমান দূৰলৈকে দেখা পোৱা যায়। আৰু ভিউটো ভালেই বাৰু, খুবেই ভাল। আৰু পানী চানী থকা আৰু মজা লাগিলেহেঁতেন, যিহেতু নদীত পানী নাই। আৰু এনেকৈ আৰু ভিউবোৰ বিশেষ খাচ একো নাই দেখাবলগীয়া।
তো এইটোৱে আৰু ভিউ পইণ্ট আৰু এতিয়া তলত গৈ লেকটো এবাৰ চাই লওঁগৈ লেকটো তললৈ গৈ ছাইডত গৈ লেকটো গৈ এবাৰ চাই লওঁগৈ তাৰপিছত ইয়াৰ পৰা ওলাই যাম চ' গাইজ দেখা পালে তো এতিয়া মই অলপ লেকটোৰ ফালে তলত নামি চাওঁ তো আপোনালোকক দেখাই আছোঁ তো লেকটো চাই লওঁগৈ বহুত ওপৰত উঠিব লাগে ভাগৰ লাগি গৈছে আৰু আগত নাযাওঁ বেছি ইয়াৰ পৰা আমি ঘূৰি দিম কাৰণ যিহেতু টাইম বহুত হৈ আহিছে আৰু ঘৰলৈ যাব লাগিব কাৰণ বৰষুণ দিয়া চান্স আছে আৰু যদি বৰষুণ দি দিয়ে চ' ৰখি ৰখি যাব লাগিব আৰু ঘৰ পাওঁতে বহুত টাইম লাগি যাব তো সেইটো কাৰণে আমি অলপ আগতীয়াকৈ ওলাই দিম সোনকালে কাৰণ আহোঁতে বহুত বৰষুণ পালোঁ চ' গধূলি বৰষুণ দিয়া চান্সটো আছে চ' সেইটো কাৰণে যদি বৰষুণ দি দিয়ে আমি ৰখি ৰখি যাব লাগিব আকৌ তো সেইটো কাৰণে অলপ সোনকালে ওলাই দিব লাগিব ইয়াৰ পৰা তো আপোনালোকক দেখাই আছোঁ লেকটো অলপ চ' গাইজ তলৰ পৰা আহোঁগৈ এপাক তো আপোনালোকক দেখাই আছোঁ লেকটো আৰু এই ল'ৰাজনক সুধিলোঁ তো মানে যদি বুটিং কৰা হয় তো কিমান ল'ব চ' 50কৈ লয় পাৰ পাৰ্চন তো এজনৰ 50 আৰু লেকটো আপোনালোকক দেখাইছোঁ ছাইডে ছাইডে যাব পৰা যায় লেকটো তো অলপ এনেই গৈ আহোঁ চ' অলপ লেকটো ছাইডতে গৈ চাওঁ তো লেকটো বেছি ডাঙৰ নহয় একদম সৰু হয় আৰু এজনৰ 50 ৰুপিজ তো নুঠো যিহেতু বৰষুণ দিছে মানে বৰষুণ দিব আকৌ ষ্টাৰ্ট কৰি দিলে তো সেইটো কাৰণে দেখা পাই পানীত আপুনি দেখা পাইছে চ' বৰষুণ দিবলৈ ষ্টাৰ্ট কৰি দিলে আৰু সেইকাৰণে বুটিং নকৰোঁ বুলি কৈছে এতিয়া আৰু 4জনমান ৰখি আছে বুটিং কৰিবৰ কাৰণে চ' বুটিং নকৰে অলপমান এনেই চাই লওঁ আৰু ইয়াৰ পৰা ওলাই দিব লাগিব কাৰণ বৰষুণ দিন যিহেতু ষ্টাৰ্ট হৈ গ'ল চ' বেছি টাইম ৱেইট নকৰোঁ ইয়াত কাৰণ আকৌ তিতি যাম অলৰেডি তিতিও শুকালোঁ মানে বেছি তিতা নাছিলোঁ মই কম তিতিলোঁ কাৰণ মই বাইক চলোৱা নাছিলোঁ চ' ডিপে বাইক চলাইছিলে চ' সেইটো কাৰণে মই তিতা নাই বেছি সেইটো কাৰণে অলপ চলপ যি তিতিছিলোঁ শুকাই গ'লোঁ তো ইয়াতে এনেই ছাইডত দেখি আহি আছোঁ আৰু ইয়াত বহিব পৰা যায় তো ইয়াত বহাৰ আহি আছে তো এখন বুট তো ইয়াত বহিব পাৰি এতিয়া বহিবলৈ নোৱাৰি কাৰণ পূৰা তিতি গ'ল বৰষুণ দিয়াৰ কাৰণে বহি পিনে এনেই অলপ ধুনীয়াকৈ মানে টাইমটো পাছ কৰিব পাৰি আৰু টাইম পাছ তো এইটোৱে আৰু লেকটো বেছি দূৰ নহয় মানে বেছি ডাঙৰ নহয় লেকটো একদম সৰু লেক হয় তো ইমানেই আৰু লেকটো তো এইফালে জংঘল আছে পূৰা তো ইয়াৰ পৰা ওলাই দিওঁ কাৰণ ডাইৰেক্ট যাব লাগিব এতিয়া আকৌ বৰষুণটো দিবলৈ ষ্টাৰ্ট হৈ গৈছে চ' সেইটো কাৰণে আকৌ ওলাই যাব লাগিব এতিয়া চ' গাইজ আমি তাৰ পৰা আহি গ'লোঁ আৰু আহি ডাইৰেক্ট আকৌ ঢলালে ব্ৰিজে পাই গ'লোহি আৰু মাজত ভিডিঅ' নকৰিলোঁ তেনেকৈ মানে ডাইৰেক্ট আহি গ'লোঁ যিহেতু আন্ধাৰ হ'বলৈ হৈ আছে তো সেইটো কাৰণে ডাইৰেক্ট আহি গ'লোঁ ব্ৰিজ পাই যাম কেতিয়া চ' গাইজ আহি ৰাতি হৈ গ'লহি আৰু পূৰা দেখিছে ৰাতি হৈ গ'ল আন্ধাৰ হৈ গ'ল তো সেইটো কাৰণে আৰু ভিডিঅ' নকৰোঁ আৰু আজি ভিডিঅ'টো ইমানতে শেষ কৰিম বুলি ভাবিছোঁ আৰু যিসকলে ভিডিঅ'টো চাই ভাল পালে প্লিজ এটা লাইক কৰি দিব আৰু নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আজিলৈ ইমানেই বাই বাই জয় অসম আৰু গুড নাইট তুমি মোৰে যে কত জনমৰে মোৰ আপোন যে